हाय दोस्तों वेलकम बैक टू माय चैनल और आज आम गई आसो अपना नामूबले नामू BBFC जैक ऑयल सो आगते मोर पार्ट 1 भिडिओ मैं बनाइছিলোঁ लेकिन पार्ट 2 माने अपना यार विषय अकन किछुमान फैक्ट आछे जिखिनि फैक्टखिनि मैं कम और आपनालोকক मैं भालके माने कि विशेषকৈ एकदम भालके बुझाई दिम और जाते माने कत की आछे कत कोन पिনৰ পৰা কি হয় सो हे एभ्रिथिंग जानिबले কাৰণে আপোনালোকে ভিডিওটো চাই থাকক আগলৈকে ফাৰ্ষ্ট অফ অল আপোনালোকে যদি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পৰা আহে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পৰা নামৰূপলে একজেক্ট হয় আপোনাৰ 76 কিলোমিটাৰ মানে আপোনাৰ 1.5 আৱাৰ টাইম লাগে যেটো 1.5 আৱাৰ নামৰূপ ৱাটাৰফল BBFC লৈকে সময় লাগিব আপোনালোকে আহিবলৈ আৰু যদি আপোনালোকে সোণাৰী সাইডৰ পৰা আহে বা শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা আহে তেন্তে আপোনাৰ 91 কিলোমিটাৰ মানে 2 আৱাৰ্স লাগে আৰু শিৱসাগৰৰ ৰাস্তাটো খুব ভাল যেটো ৰোডটো হয় হাইৱেটো খুব ভাল সো তেল ডিপু পালোগে ডিপুত যাই কিনে তেল ভৰাই লওঁ আৰু 100 মান कुछ खराब हो गया क्या मशीन में कुछ खराबी है শুনিলে ডিপুৱালাই ক'লে যে মেচিন में कुछ खराबी है মানে কিবা টেকনিক্যাল প্ৰবলেম আছিল অকমান তেলটো নাহিছিলে মানে তো এতিয়া আকৌ ঠিক হ'লগে তো ঠিক কৰিলে তেলটো ভৰাইলো সবলক তেন্তে গৈ থাকো ফাৰ্ষ্ট অফ অল ৰোড চাওক কি মজা ৰোড ৰাস্তা দেখিছে নামৰূপ পৰা ৰাস্তা যেটো নামৰূপ যোৱাৰ ৰাস্তাটো আছে কিমান ধুনীয়া ৰাস্তাটো প্লাস আপোনাৰ যেটো সাইডে সাইডে গুটে বাগান দেখিছে কিমান ভাল লাগিছে ৰাস্তাটো চাবলৈ কি মজা ও অ্যামেজিং কৈছো অ্যামেজিং কৈ দোস্ত অ্যামেজিং এনে নামৰূপ জায়গাটো খুব ভাল আগৰ নামৰূপ যেটো টাউনটো আছে টাউনৰ মানুহখিনি ইয়াৰ যেটো মানে নামৰূপৰ যিখিনি মানুহ খুব ভাল তেওঁলোকৰ ব্যৱহাৰ পৰিচয় খুব ভাল আপোনালোকে আহিলে গম পাবগে সো হেতু হৈ গল আপোনালোকৰ হাড় কাৰখানা বুলি যেটো কয় হাড় কাৰখানা ফাৰ্স্ট হেতু গেট হয় হ'ব পাৰে সো তা মই হুদিছিলো মানে হেপনে সোমাব নিদিয়ে অৱশ্যে কিবা পাস লাগে নেকি সো পাস হলে আপোনাক মানে সোমাব দিব সো BBFCL নামটো শুনিছে আপোনালোকে হ'ব পাৰে সো এইটো হৈ গল BBFCL জেক অইল আইপিনৰ পৰা যাব পাৰি জেক অইল আমি এপিনৰ পৰা যাম এতিয়া জেক অইল সো এতিয়া আমি আছো আপোনাৰ এইটো হৈ গল হাড় কাৰখানাটো দেখিব পাইছে হ'ব পাৰে হাড় কাৰখানাটো এইটো হাড় কাৰখানা এইটো আপোনাৰ আমি BBFCL জেক অইলৰ ওচৰত আছো সো এতিয়া এপিনৰ পৰা আপোনালোকে দেখি এপিনৰ পৰা আপোনাৰ নামৰূপ জেক অইল যাব পাৰি সো তেন্তে বলক গৈ থাকো তেন্তে সো হেল্ল' গাইজ আমি নামৰূপ পালোগে নামৰূপ যে BBFC জেক অইল সো এতিয়া আমি নামৰূপ BBFC জেক অইলতে আছো তো বৰ্তমান এতিয়া মই আপোনাক দেখাই গৈ আছো যে প্ৰথমটো ভাগ মানে ফাৰ্স্ট পাৰ্টটো আপোনাৰ টাৰ্ট হ'ব এইডোখৰ দেখিছে যে তো বলক তালে যাওঁ সো দেখিব পাইছে আমি এতিয়া একচুয়ালি ক'ব গ'লে জেক অইল মানে কি জেক অইল এইডোখৰ হয় জেক অইল সো মানে কি আপোনাৰ যেটো হয় ফাৰ্স্ট পাৰ্টটো এইডোখৰ হয় যত মানে কি ইয়াত মানে কি যেটো পানীখিনি যেটো ষ্টক কৰি ৰাখা হয় আৰু ষ্টক কৰাৰ পিছত মানে কি হৈ যায় আপোনাৰ যেতিয়া এক্সেস পানীখিনি বাঢ়ি যায় তো তেতিয়া মানে কি এডোখৰ এই পানীখিনি মানে কি উলাই দিয়া হয় যিখিনি মানে কি এৰি দিয়া হয় আৰু এইখিনি মানে কি ইয়াত ষ্টক কৰি ৰাখা হয় কাৰণ যেতিয়া হাড় কাৰখানাত যেতিয়া দৰকাৰ হয় তেতিয়া এই পানীখিনি দিয়া হয় তো সেইকাৰণে এই জায়গাডোখৰ মানে কি ফাৰ্স্ট পাৰ্ট বুলি কয় কিনে মানে জেক অইল বুলি কয় সো দেখিব পাইছে হ'ব পাৰে যেটো পানীটো ইয়াত মানে পানীৰ স্পিডটো ভালেমান আছে পানীৰ স্পিডটো চাওক কিটো স্পিডত গৈ আছে পানী একচুয়ালি পানীখিনি হেপিনৰ পৰা এৰা হৈছেগে তো পানীখিনি ইপিনৰ পৰা গৈছেগে সো আপোনালোকে ফাৰ্স্ট পাৰ্টটো চালে হ'ব পাৰে সো ফাৰ্স্ট পাৰ্টটো চাই কেনে এতিয়া আমি আপোনাৰ সেকেন্ড পাৰ্টটো যেটো আছে হেতু সেই সাইডে আগলে আছে তো আমি যাব লাগিব সো আমি যাব লাগিব এইটো সাইডে এপিন দি কিনে এইটো ৰাস্তাই হয় সো সেকেন্ড পাৰ্টটোলে
চ' গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনাক এণ্ডলৈকে দেখাই দিমগৈ আৰু যে কোনপিনে ক'ত কি আছে। খুব ধুনীয়া জেগা হয়, গোটেই প্ৰকৃতিৰ লগত মানে পূৰা সৌন্দৰ্যটো দেখি পাইছে হ'ব পাৰে, কি ধুনীয়া জেগা হয়। আহি কিনে খুব ভাল লাগিছে, বতাহো মাৰিছে, একদম একদম মানে ঠাণ্ডা বতাহ আৰু মিহি বতাহ মাৰিছে আৰু। চ' ছেকেণ্ডটো পাৰ্ট আহি পালোঁ আমি, ছেকেণ্ডটো ভাগ যিটো আপোনাৰ জেক অইলৰ ছেকেণ্ডটো পাৰ্ট। চ' এতিয়া আপোনালোকক দেখাই গৈ আছোঁ মই এই ছেকেণ্ড পাৰ্ট মানে বস্তুটো যিটো হয় চাবলৈ চাওক কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া জেগা হয়, যিটো মই আপোনালোকক দেখাইছোঁ। মাই গড, ইয়াৰ পৰা চাওক, এতিয়া চাওক কি ধুনীয়া পাৰ্ট, কি ধুনীয়া জেগা হয়, কিমান মজা লাগিছে ন জেগাডোখৰ চাবলৈ। খালি অকণ ৰ'দটো পৰিছে আৰু যিটো দেখিব পাইছে কিমান ভাল লাগিছে জেগাডোখৰ। পানীৰ সোঁত চাওক, পানীৰ স্পীড চাওক, পানীৰ সোঁতটো চাওক, চাওক কি ধুনীয়া দৃশ্য, তামাম দৃশ্য মানে তামাম আৰু কি ধুনীয়া দৃশ্য, চাই কিবা ভাল লগা হৈছে। উফ, মই গেৰেণ্টি দিছোঁ আপোনালোকে আহিব, খুব ভাল লাগিব। আহি কিনে দৃশ্য যিটো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য খুব ভাল লগা দেখিব পাইছে হ'ব পাৰে। চ' এইটো হৈ গ'ল আপোনাৰ জেক অইলৰ ছেকেণ্ড পাৰ্ট। Get money, motherfucker. Get money. জেক অইলৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চালে আপোনালোকে। চ' মানে ইয়াৰ মেইন ফেক্টটো হৈ গ'ল আপোনাৰ যিটো ইয়াত ওপৰত সাৰ কাৰখানাৰ যোনটো আপোনাৰ মানে পানী ষ্টক কৰি ৰাখে। চ' পানী ষ্টক কৰি ৰখা পানীখিনি মানে ইয়াত এটা পৰিমাণৰ নিৰ্দিষ্ট পৰিমাণৰ ইয়াত ৰিজাৰ্ভ কৰি ৰাখে। চ' যেতিয়া পানীখিনি যেতিয়া বাঢ়ি যায়, চ' সেই পানীখিনি এৰি দিয়া হয়, এইফালৰ পৰা এৰি দিয়া হয়। আৰু যেতিয়া মানে কি আপোনাৰ যেতিয়া আপোনাৰ খৰালি কাল আহে, তেতিয়া মানে কি হৈ যায়, নদীৰ পানী কম হ'লে তেতিয়া সেই পানীখিনি ষ্টক কৰা পানীখিনি তেতিয়া মানে সেই সাৰ কাৰখানাত মানে ইউজ কৰা হয়। চ' সেইকাৰণে মানে সেইকাৰণে ইয়াত মানে জেক অইল বুলি কয়। চ' এইটোৱে ইয়াৰ ফেক্ট হয়। চ' এতিয়া আমি ভিডিঅ'টো চালে আপোনালোকক ভাল লাগিলে, যদি ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু গৈ থাকোঁ তেন্তে। চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু দেখিব পাইছে হ'ব পাৰে গৰম বহুত, চ' বহুত গৰম লাগে, মানে ৰ'দটো বহুত পৰিছে। চ' ৰ'দটো পৰাৰ কাৰণে মানে গৰমো লাগিছে। চ' মই আশা কৰিছোঁ যে আপোনালোকে আহিব, আৰু মই গেৰেণ্টি দিছোঁ যে আহিলে খুব ভাল লাগিব আপোনালোকক চাই কিনে যিটো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰি